তো হাই গাইজ ওয়েলকাম টু ড্রিম লাইফ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত বেছি ধামাকা বুলি নকওঁ গাইজ প্ৰত্যেক ভিডিঅ'তে আমি ধামাকা বুলি কওঁ তো আজি মানে কথাটো হ'ল আমাৰ যোদ্ধা যোনখন যোদ্ধা শ্বৰ্ট ফিল্ম আমি মানে নতুন বছৰৰ এইবাৰ আমাৰ প্ৰথমখন শ্বৰ্ট ফিল্ম হৈছে যোদ্ধা তো আমি যোদ্ধাৰ শ্বুটিং কৰিম আজি মানে তাৰে কিছুমান আপোনালোকক ক্লিপ দেখুৱাই দেখিম আগৰ ভিডিঅ'ৰ দৰে তো আজি আমি যোদ্ধাৰ যিখিনি মানে কনচেপ্ট তো অলপ মানে এইবাৰ কনচেপ্টটো অলপ সলনি কৰি দিছোঁ যাতে মানুহে চাই ভাল পায় তো সেই বুলি আমি মানে বনাবলৈ চেষ্টা কৰিছোঁ আৰু এনেকুৱা এটা যি লোকেশ্যনত আহিছোঁ মই নাম দিছোঁ এইটো মানে মিনি ছুইজাৰলেণ্ড আপোনালোকে মোৰ পিছফালে থাকক চাওক মানে অলপ মিনি ছুইজাৰলেণ্ড টাইপ বুলি কৈছোঁ দেখিছে তো সৌৰভ কি কবি তো মানে কি নতুন বছৰ মানে নতুন পৰিকল্পনাৰে মানে আগবাঢ়িম বুলি ভাবিছোঁ তো গতিকে এই জেগাখিনিৰ নাম মই কি দিছোঁ জানে না কি মিনি ছুইজাৰলেণ্ড তো ইমানে ধুনীয়া জেগা আচলতে বহুত জেগাত মানে কিছুমান জেগাতছে বহুত বেছি ধুনীয়া ভালে গৰু চৰু আছে বঢ়িয়াকৈ পাছফালত মানে তাতে গৰু আছে বাপৰে গৰু এটা গৰু মই গৰু নেকি এনে আছে বহুত গৰু আছে সেইফালে আমাৰ বঢ়িয়াকৈ তো আজি মানে গাইজ আজি আমাৰ মানে শ্বৰ্ট ফিল্মখন শ্বুটিঙত মানে অলপ বেলেগ টাইপত কৰিব খুজিছোঁ মানে কি আগতে আমি মানে ব্ৰেকফাষ্ট দিয়া নাছিলোঁ তো এইবাৰ মানে মই ব্ৰেকফাষ্ট দি দিছোঁ গাইজ শ্বুটিঙৰ মাজত তো মানে সৌৰভ তো সৌৰভ ব্ৰেকফাষ্ট দি দিছোঁ না হা তো এইফালে আমাৰ আহোঁ ব্ৰেকফাষ্টত লাগি গৈছে তো মৌচম কেনে এইফালে আমাৰ বুবু আছে তো বুবু কেনে আজি পৰা মোটামুটি 7 বছৰমান আগৰ কথা মনত পৰি গ'ল কেনে মায়ে দিয়া আছিল এনেকৈ আচ্ছা হা হয় এইগিলা মানে কি আমি স্কুলত গেলি মানে টিভিনত যে দিয়া আছিল সেনে দিব না সেই ফিল্ডটো বাৰু গাইছ আমি বেছি বছৰ নাপালোঁ দিয়ক গাইছ মই 2-3 বছৰ পাইছোঁ বেছি দিয়ক নাই কি কওঁ ভাল লাগছে না আজি বঢ়িয়া দে খা বাপুং খা দিয়ক গাইছ আহোঁ খাই লৈছে আৰু মানে গাইছ মই নাখাওঁ দিয়ক গাইছ মানে মই ইমান এটা মানে শ্বুটিঙৰ টাইমত মানে একো বস্তু নাখাওঁ দিয়ক গাইছ ছাৰ মানে শ্বুটিং হোৱাৰ কথা আছিল 11টা বজাত এতিয়া বাজিল 12টা বাজিল গাইছ তো মানে আমাৰ কেমেৰাটোৰ বেটাৰী মানে কি চেঞ্জ হৈ গ'ল গাইছ তাৰে কাৰণে অলপ দেৰি হৈ গ'ল এতিয়া আমি শ্বুটিংখিনি আৰম্ভ কৰোঁ তো এনেকৈ চিনকেইটা দেখুৱাই থাকিব গাইছ চাই থাকক আচ্ছা মানে আজি আমাৰ এই শ্বৰ্ট ফিল্মখনত মানে শ্বুটিং এতিয়া বৰ্তমান মোৰ নাই মানে এই মানে এটা মাফিয়া যিকটা হৈছে তো তাহাৰ আছে তো মানে কি এতিয়া মই বৰ্তমান ডিৰেক্টৰ হিচাপে ডিৰেকশ্যন কৰি আছোঁ আৰু আজি মানে সৌৰভৰো বৰ্তমানলৈকে নাই তো সৌৰভৰ অহাকালি আছে মোৰ আজি ৰাতি আছে শ্বৰ্ট তো গতিকে এনেকৈ আমি কৰি আছোঁ আৰু মানে কি আজি মই এক্টিং এতিয়া বৰ্তমান কৰা নাই দিয়ক গাইজ চাই থাকক শ্বৰ্টকেইটাটো দেখাই আছোঁ তো গাইজ এতিয়া মানে ৰাতি হ'ল আৰু মানে আজি এতিয়া ৰাতি শ্বৰ্ট কেইটামান আছে তো ৰাতি বেলেগ শ্বট নাই আৰু মানে কি অলপ কিছুমান বেলেগ ধৰণৰ শ্বট আছে এই মৌচুমক মানে কি গাইজ মদ খাব গাইজ দেখাই আছোঁ দিয়ক চাই থাকক তো গাইজ আৰু সঁচা মদ নহয় দিয়ক গাইজ মানে এনেই মিছাই মদ খাবই গাইজ চিনেমাত লালচা গাইজ মই দেখাই দিবা বুলি দেখাই দিছোঁ মানে মই ইয়াতে এইটো লালচা গাইজ দিয়ক চাই থাকক গাইজ কেমেৰা একশ্যন সিও এনেকৈ এৰি যাব নালাগিছিল এই বয় কাম কৰিছে ন এইটো সি তো মানে কি গাইছ আজি আমাৰ যিখিনি ৰাতিৰ শ্বৰ্ট আছিল সেইখিনি আজি কমপ্লিট হৈ গ'ল তো মানে কি অহাকালি আৰু শ্বুটিং আছে তো অহাকালি দেখুৱাইছোঁ সেইফালে আমাৰ জিন্তু আছে তো মানে কি এতিয়া ৰাতি প্ৰায় 9টা বাজিছে তো আমাৰ শ্বুটিংখিনি গোটেইখিনি আজি ফাৰ্ষ্ট ডে কমপ্লিট হ'ল আৰু অহাকালি আমাৰ যিখিনি শ্বুটিং আছে তো গোটেইখিনি আপোনালোকক মানে দেখুৱাবলৈ চেষ্টা কৰে আৰু মানে এইখন ফিল্ম মই আগতেও কৈছোঁ বহুত একশ্যন ফিল্ম হয় গতিকে কালি আমাৰ মেইন একশ্যনখিনি অহাকালি আছে গতিকে আপোনালোকে চাই থাকক অহাকালি লগ পাম আৰু গাইছ মানে কি ফিল্মখনৰ নামেই হৈছে মানে যোদ্ধা তো গতিকে যোদ্ধাটো হ'বই আৰু এইফালে গোটেইগিলাই আছে খালি ফুল একশ্যন মানে মাৰি উৰে যাব লাগিব চব উৰে অঁ গাছৰ ওপৰতো উঠিব লাগিব The next day. মৰ্নিং গাইজ আজি হ'ল নেক্সট ডে আৰু আজি নেক্সট ডে মানে এটা বেলেগ লোকেশ্যনত মানে শ্বুটিং হ'ব মানে
অলপ বেলেগ ধৰণৰ আজি যিহেতু একশ্যন আছে তো সেই লোকেশ্যনটোত যাওঁ তাৰপিছত বঢ়িয়াকৈ আমি দেখুৱাওঁ আপোনালোকক দুই এটা একশ্যন ক্লিপ বঢ়িয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তো এতিয়া বলক আমি শ্বুটিঙৰ লোকেশ্যনত যাওঁ মানে আমি লোকেশ্যন আহি পালোঁ আৰু আজি হৈছে মানে দ্বিতীয় দিন তো কালি মানে 50% মান হৈ গ'ল কমপ্লিট আৰু আজি চাগে কমপ্লিট হৈ যাব এতিয়াতো তুমি নোৱাৰিবা চাগে আচ্ছা আচ্ছা তোক কিন্তু মাৰি পেলাম আৰু শুন তোক দেখাততো এনেকুৱা নালাগে দাদা মই আগতে ভালে আছিলোঁ দাদা পিছত এদিন দাদা আহি এনেকৈ ক'লাক মই গুৰু ভাইক চিনি পাওঁ তই গুৰু ভাই তোৰ যিয়ে নহওক গুৰু ভাই মই খাতিৰ কৰা ল'ৰা মই নহয় মোৰ নাম অভয় হয় অই মোৰ ডিক্সনাৰীত নাই বুজিছ তো আমাৰ ফাইনেলি কমপ্লিট হৈ গ'ল কমপ্লিট হৈ গ'ল তো ফিল্মখন চালে হ'ল আৰু তো আৰু যিবিলাক কাম আছে ধৰি লওক মানে অলপ চলপ বেছি নাই আৰু মানে সেইবিলাক আমি মানে কি অতি সোনকালে কমপ্লিট হৈ যাব আৰু মানে প্ৰায় 90% কাম চাগে হৈ গ'ল তো এতিয়া সকলোকে এটা কথাই কৈছোঁ ফিল্মখন সকলোৱে চাব আৰু আমাৰ যিবিলাক টিমত মানুহ আছে প্ৰত্যেকৰ পৰা আপোনাৰ মানে কি অলপমান কথা সুধি আছোঁ মৌচম কি ক'বি ভাল লাগছে আজি ফিল্মখন কৰি ভাল লাগছে তাৰপিছত আমাৰ ময়ূক আছে তো ময়ূকে মানে আমাৰ এইবাৰ যুদ্ধত অহা নাই গতিকে আমাৰ কিন্তু কিছু সংখ্যক মানে কেমেৰা কৰিছে কেমেৰাত আছে আমাৰ ময়ূকক অতি সোনকালে দেখা পাব ময়ূকে আমাৰ বিৰাট ভাল কমেডি এক্টিং কৰে তো ৰাইজে কয় এইটো ময়ূৰ নোকোৱা কথা নহয় আৰু আমাৰ লগত আজি টিমটোৰ এই প্ৰত্যেকজন মানে মেম্বাৰক মই দেখাই দিছোঁ তো আমাৰ নিখিল আছে ভাল লাগছে তাৰপিছত আমাৰ এইফালে জুমনো আছে ভাল লাগছে না বঢ়িয়া কি ক'বি শেষত ঠাণ্ডা তাৰপিছত আমাৰ বিকি কি ক'বা আচ্ছা ঠিকে আছে বাৰু মানে আজিৰ ভিডিঅ'টো এইখিনি আছিল মানে যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু শেষত এটা কথা ক'ম আমি মানে কি যোদ্ধাখন সকলোৱে চাব আৰু যোদ্ধাখনক মৰম দিব আৰু যিমান পাৰে সিমান সকলোৱে শ্বেয়াৰ কৰিব যাতে আমাৰ নতুন এই ফিল্মখন সকলোৱে গম পায় যোদ্ধাখন আহি থকা বুলি তো এনেকৈ আমাক সদায় মৰম দি যাব বুলি আশা ৰাখিছোঁ আৰু মানে গাইজ আমি মানে যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ ভাল কৰিব তো নতুন বছৰ বুলি আমি নতুন পৰিকল্পনাৰে এখন বনাইছোঁ সকলোৱে চাব থেংক ইউ সকলোৱে যোদ্ধা চাব